আজি হৈছে মাঘ বিহুৰ উৰুকা ৰাতিপুৱা দেখিছেনে ইমান ডাঠ কুঁৱলী আপোনালোকৰ ফালে বাৰু কেনেকুৱা আমাৰ ফালে এনেকুৱা হৈছে আৰু আপোনালোকক মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ এয়া উৰুকাত খাবলৈ আমাৰ ঘৰলৈও আনিলে মাছ আপোনালোকেও ভোজ খাইছে চাগে নিশ্চয় আৰু ৰাতিলৈ খাবলৈ আমি যো-জা চলাইছোঁ আৰু এয়া এজনী হাঁহ লৈছোঁ হাঁহ কিন্তু বেলেগৰ নহয় দেই কিনাও নহয় নিজৰ ঘৰৰে হয় মানুহ বেলেগ নাই ঘৰৰ কেইজনমানহে আৰু ৰাতিলৈ খাবলৈ এয়া বনাব লৈছোঁ ৰান্ধনি পিছে মই নহয় দেই ৰান্ধনি বেলেগ এয়া নিজৰ ঘৰৰে হাঁহ নহয় দেখিছে নহয় মাংস সৰহকৈ ওলাইছিলে হাঁহজনীৰ আৰু ইমান তেল ফুটিছিলে নহয় আৰু এয়া গাহৰি খৰিকাত দি লৈছোঁ আৰু বেছি খোৱা নাই বেছি কেইদিন খাই থকাই হৈছে ঘৰলৈ অহাৰ পৰাই আৰু এয়া ৰেডি অলৰেডি আমাৰ গ্ৰেভি ৰান্ধনিয়ে দিলে অলপ টেষ্ট কৰিবৰ কাৰণে এয়া কংকনা এয়া আমাৰ ৰান্ধনি ডেন্স দেখিছেনে তাই কংকনাক সুধিলোঁ কেনেকুৱা লাগিছে খাই তাই লাজ কৰিছে আৰু মই লাষ্টত দিলোঁ থামছ আপ আজিলৈ আহোঁ তেন্তে বাই